Good morning. আজি হৈছে আমাৰ ভেদিকৰ 6 months vaccination day আৰু লগতে ভেদিকে আজি ল'ব ট্ৰেভেল ভেকচিনছ কিয়নো আমি অতি সোনকালে ট্ৰেভেল কৰিম প্ৰথমত আমি গৈ আছোঁ কেনেডা তাৰপিছত যাম অসম আৰু সেইকাৰণে ডক্টৰে মানে আজি কৈছে বহুত ছেফটি মেজাৰ্ছ ফ'ল' কৰিব লাগিব কিয়নো ভেদিকৰ অলপ হেল্থ প্ৰব্লেম আছে মানে হেল্থ প্ৰব্লেম মানে মূৰৰ পিছফালে যোনটো টেমুনা সেইটো লৈ পেলাই কৈছে যেতিয়া ভেদিক জন্ম হৈছিল তেতিয়াই মানে টেমুনাটো লগতে আহিছিলে কিন্তু মানে সেইটো বহুত সৰু চাইজ আছিল ধৰিবই নোৱাৰি একদম অকণমানি কিন্তু এতিয়া বহুত ডাঙৰ হৈ গ'ল মানে ডাঙৰ আমলখি চাইজৰ নিচিনা ডাঙৰকৈ হৈ গৈছে এতিয়া মানে ধৰিব পাৰি আৰু সেইকাৰণে মানে ডক্টৰে কৈছে যিমান পাৰি ছেফটি মেজাৰ্ছ আৰু লগতে ভেদিকক যিমান পাৰি মানে বেমাৰৰ পৰা দূৰত ৰাখিব কৈছে আৰু বেছি গেডাৰিং কৰিব মানা কৰিছে সেইবোৰ মানে কিছুমান ছেফটি প্ৰিকশ্যনছ ল'ব কৈছে কিয়নো তেওঁলোকে ইণ্ডিয়া বুলি ক'লে বহুতে ভয়েই কৰে কাৰণ ইণ্ডিয়া বুলি কোৱাৰ লগে লগে আপোনাৰ দিল্লী মুম্বাই পলিউশ্যন সেইবোৰেই তেওঁলোকে বেছিকৈ চিনি পায় কিন্তু আমাৰ অসমততো ইমানো পলিউশ্যন নাইকিয়া বাৰু ইনজেকশ্যন লৈ আজি সি একদম পূৰা ফূৰ্তি দেখিছেনে আন্ধিয়াৰ লুইতে জোকালে মোৰ অসহায় হাওনে জোকালে মোৰ কতে তোমাকে নাপাওঁ খুলি মনৰ কথা কওঁ কতে